हेलो गाइज गुड मर्निंग आज बहुत काम करिलो रातिपुৱাৰ পৰা কাম কৰি আছো কৰি ভাগৰি গৈছো বহুত একদম কাম কৰিছো ধান মেলি দিছো ধান মেলি দিলো ইফালে জংঘল মাৰা ঔষধ দিয়া হ'ল ৰাতিপুৱা এইবিলাক গোটেই গোটেই মানে জংঘল মাৰা কৰিছে গোটেই জংঘল হৈছিল যে সেইকাৰণে এয়া কাপোৰ মেলি কিমান কাপোৰ দিলোঁ মই বাপৰে বাপ চাওকচোন কিমান কাপোৰ দিলে ৰ'দ দিয়াৰ কাৰণে মনটো বহুত ভাল লাগিছে আপোনালোকৰ বাৰু বহুত দিনৰ মূৰত বৰষুণ দিলে ৰ'দটো দিলে ভাল লাগে ন মনটো সেয়ে তাৰমানে বহুত কাম আছিল কৰা হোৱা নাছিল ৰ'দটো দিয়াৰ কাৰণে বহুত কামে আগুৱাই গ'ল আমাৰ মানে বহুত বেছিয়ে মই নাথাকে সুখী হৈছোঁ ৰ'দটো দিয়াৰ কাৰণে আপোনালোকে চাবচোন আপোনালোকৰ বাৰু এনেকুৱা হয়নে যদি সদায় বৰষুণ দি থাকে তাৰপিছত এদিন ৰ'দ দিয়ে কেনে লাগে ক'বচোন মোৰো আজি ঠিক তেনেকুৱা আছে কি কৰোঁ কি নকৰোঁ কি কৰিম নকৰিম কামবিলাক তাৰমানে বহুত পৰি আছিল যিহেতু বহুত কাপোৰ মেলি দিয়াৰ পৰা ধান মেলি দিয়ালৈকে বহুত কাম কৰিলোঁ আৰু এটা ভিতৰতে যে পুখুৰীতে দেখিছোঁ মানে মই আজি পুখুৰীতে কাপোৰ ধুব লগা ইয়াতে গা ধুলোঁ মই আপোনালোকে এনেকৈ মই ধুব লগা হয় আৰু ইয়াতে আহি যিহেতু ড্ৰামত পানী নাই সেইকাৰণে ধুলোঁ পুখুৰীতে দেখুৱাই দিছোঁ আমাৰ গাঁৱৰ পৰিৱেশ পুখুৰীতে আজি মই ইয়াতে ধুলোঁ কাপোৰ ধুলোঁ গা ধুলোঁ ড্ৰামত পানী নাই আপোনালোকে গম নাপাব পানী থকা যেনে দেখে কিন্তু পানী চানী নাই বহুত অসুবিধাৰ সন্মুখীনৰ সৃষ্টি হৈছোঁ এই গাঁৱৰ পুখুৰীত সেয়ে বহুত সমস্যা পানী নহ'লে ইফালে ৰ'দ দিছে ভাল লাগিছে কিন্তু কি কৰিম আৰু ইফালে কলটো ভাঙি গ'ল এতিয়া মিস্ত্ৰী মাতিছোঁ আহিব মিস্ত্ৰী আহি আছে বুলি কৈছে আপোনালোকক দেখুৱাম দেই মিস্ত্ৰী দা আহিলে দেখুৱাম ভাল কৰা ভাইজনে আমাৰ গোটেই দমকলবিলাক ভাল কৰে ওপৰৰ ফিল্টাৰবিলাকক ভাল কৰে যদি আপোনালোকক আমাৰ ওচৰৰ পাজৰৰ মানুহবিলাকক ভাইজনক লাগে ভাইজনক কণ্টেক্ট কৰিলে পাই যাব পাইপৰ পৰা আদি কৰি চব ভাল কৰে যদি লাগে ক'ব এয়া গাইজ ধান কচালোঁ অকণমান ধান এতিয়া আজি ৰ'দ দিয়াৰ কাৰণে বহুত ধান এতিয়া বান্ধিব লাগিব এইবিলাক চাবচোন গাইজ ধানবিলাক ইয়া ধান 2 বস্তা এতিয়া ধান বান্ধিব গাইজ ধান এতিয়া মিলত লৈ যাম আপোনালোকে চাব হেল্ল' গাইজ গুড মৰ্ণিং আজি হৈছে নেক্সট ডে এতিয়া মই ল'ৰা ছোৱালী স্কুলত নিম তাৰপিছত আৰু আজি দিনটো কি কৰোঁ নকৰোঁ সকলোকে দেখুৱাম চ' চাই থাকিব কালিৰ অলপ ক্লিপ আছিলে সেইটো লগত মিলাই দিম আজি অকণমান য়োগা চেণ্টাৰলৈ আহিম ঠাণ্ডা খাবৰ কাৰণে এয়া মোৰ মানুহবিলাকে য়োগা চেণ্টাৰত আহিছোঁ এইটো নতুনকৈ খুলিছে চাওক আপোনালোকে এয়া য়োগা চেণ্টাৰৰ বাহিৰৰ পৰিৱেশ তেতিয়াহ'লে আজিলৈ এৰিলোঁ পুনৰ এটি নতুন ব্লগত আপোনালোকক লগ পাম তাৰে কামনাৰে আজিলৈ বাই বাই